নমস্কাৰ। সৰ্বপ্ৰথমে মঞ্চৰ পৰিচিত সকলকে নমস্কাৰ জনাইছোঁ। মই জিন্তু নাথ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰ। মই নিজে লিখা এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ নাম পৰিৱৰ্তন। ঐ ৰদালি সৌ আকাশখনলৈ চাচোন তই, কি দেখিছনে বাৰু কলা ডাৱৰে আৱৰি থকা কোনো নতুনত্ব নথকা আকাশখন? জাননে আকাশখন সময়ত সলনি হয়। হেৰৌ আকৌ এবাৰ সেউজীয়া ধৰাখন চাচোন, কি দেখিছ? মই দেখা বুলি তয়ো মন কৰিছনে? চাৰিওফালে মাথো সেউজীয়া আৰু সেউজীয়া। সেই সেউজীয়াৰ মাজত জিলিকি উঠিছে ৰঙা মদাৰ, হালধীয়া সোণাৰু, কৃষ্ণচূড়া আৰু এজাৰ। মনটো বাউলি হৈছে আকৌ এইবাৰ। ধূলি মাকতিৰে ভৰি পৰে সেউজীয়াবোৰৰ কত যে দুখ। এজাক মুষলধাৰ বৰষুণত সেউজীয়া ধৰণীৰ সেউজীয়া পথাৰে আকৌ সুখ বিচাৰি পায়। জাননে মাজৰাতি জোনটো নামি আহি ৰৈ থাকে গছৰ ডালত, নীলা আকাশৰ নীলা ৰং কাষ সানি লৈ ৰাতিত নামে বৰষুণ হয়। নমস্কাৰ।